বিচাৰো। গতিকে বন্ধুসকল, আজি আকাৰ ৰেখাই লগাই কেনেকৈ শব্দ লিখিব পাৰো এই বিষয়ে আলোচনা কৰিম। গতিকে বন্ধুসকল, পলম নকৰি এই ভিডিঅটো আৰম্ভ কৰো। বন্ধুসকল, আকাৰ লগাই কেনেকৈ উচ্চাৰণ কৰিব পাৰো। আকাৰ ক যোগ আকাৰ সমান সমান আ, খ যোগ আকাৰ সমান খা খা, গ যোগ আকাৰ সমান সমান গা, ঘ যোগ আকাৰ সমান সমান ঘা। বন্ধুসকল, এইদৰে প্ৰতিটো আখৰৰ লগত যদি আমি আকাৰ লগাই দিওঁ এইদৰে উচ্চাৰণ হৈ যায়। চা চা ঝা ঝা ঞা তা থা দা ধা না তা থা দা ধা না পা ফা বা ভা মা যা ৰা লা হা হা হা। এতিয়া ইকাৰ লগালে কেনেকৈ উচ্চাৰণ কৰিব লাগে এই বিষয়ে জনাই আছো। ক যোগ ইকাৰ সমান সমান ক ইকাৰ কি, খ যোগ খিচিকাৰ সমান সমান খ হিচিকাৰে খি। এইদৰে গ ইচিকাৰে ঘি, ঘ ইচিকাৰে ঘি, ঙ ইচিকাৰে ঘি ইত্যাদি উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত দীৰ্ঘ ইকাৰ উচ্চাৰণ কৰিব লাগে কেনেকৈ আখৰৰ লগত এইটো জনাইছো। ক যোগ ইকাৰ সমান সমান কয় দীৰ্ঘৰে কি, এনেদৰে খি গি ঘি ইত্যাদি উচ্চাৰণ কৰিব পাৰি। তাৰপিছত উকাৰ কেনেদৰে উচ্চাৰণ কৰিব লাগে এইটো জনাইছো। ক যোগ উকাৰ কয় হুচুকাৰে কু, খ যোগ উকাৰ কয় হুচুকাৰে কু, গ যোগ উকাৰ গ হুচুকাৰে গু, ঘ যোগ উকাৰ ঘ হুচুকাৰে ঘু এনেদৰে উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত দীৰ্ঘ উকাৰ লগাই কেনেকৈ উচ্চাৰণ কৰিব পাৰি এই বিষয়ে জনাইছো। ক যোগ দীৰ্ঘকাৰ কয় দীৰ্ঘৰে কু, খ যোগ দীৰ্ঘকাৰ খয় দীৰ্ঘৰে খু এনেদৰে উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত ঋকাৰ কেনেদৰে উচ্চাৰণ কৰিব পাৰি এই বিষয়ে জনাই আছো। ক যোগ ঋকাৰ কয় ইকাৰ ক্ৰি, খ যোগ ঋকাৰ খয় ইকাৰে ক্ৰি এনেদৰে উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত একাৰ কেনেদৰে উচ্চাৰণ কৰিব পাৰি এই বিষয়ে জনাই আছো। ক যোগ একাৰ কয় ইকাৰে কে, খ যোগ একাৰ খত ইকাৰে খে, গ যোগ একাৰ গত ইকাৰে গে এনেদৰে উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত ঐকাৰ কেনেদৰে উচ্চাৰণ কৰিব পাৰি এই বিষয়ে জনাই আছো। ক যোগ ঐকাৰ কত ইকাৰে কৈ, খ যোগ ঐকাৰ খত ইকাৰে খৈ এনেদৰে উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত অকাৰ কেনেদৰে উচ্চাৰণ কৰিব পাৰি এই বিষয়ে জনাই আছো। ক যোগ অকাৰ কত অকাৰে ক, খ যোগ অকাৰ খত অকাৰে খ এনেদৰে উচ্চাৰণ কৰিব পাৰি। ইয়াৰ পিছত ঔকাৰ কেনেদৰে লিখিব লাগে এই বিষয়ে জনাই আছো। ক যোগ ঔকাৰ কত অকাৰে কৌ, খ যোগ ঔকাৰ খত অকাৰে খৌ এনেদৰে উচ্চাৰণ কৰিব পাৰি। বন্ধুসকল, আজিৰ বিষয়টো এইখিনি আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। গতিকে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। বাই বাই।